আমাৰ দাবী মানিবই লাগিব মৃত্যুকৰ হয় হাই 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 মৃত্যুকৰ হয় হাই 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 অতল মনক ন্যায় দিয়ক ন্যায় দিয়ক ন্যায় দিয়ক অতল মনক ন্যায় দিয়ক ন্যায় দিয়ক ন্যায় দিয়ক এই জয় চলিছে উত্তম চলিছে আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব গতিকে আৰু পুলিচৰ যিটো হেৰি হৈছে বা এনেকুৱা হৈছে সেইটো এতিয়া আপোনালোকক মোৰ ফালৰ পৰা মই অনুৰোধ এটা কৰিম আপোনালোকে লোকটো ক্লিয়াৰ কৰক যেনে বাটৰ হেৰি হয় আপোনালোকে আহক মোৰ লগত এছ পি ছাৰৰ লগত ডিছকাছ কৰিম এছ পি ছাৰৰ অফিচতে ডিছকাছ কৰিম সেইটো যিটো আমাৰ কনষ্টেবলগৰাকীয়ে ধৰি লওক উচিত লগ কৰিব দিয়া নাই সেইটো এটা লিখি দিছে যিটো কৈ আছে এতিয়া আপোনালোকে আমাৰ ছাৰ মানে কি আমি কালি কথাটো শুনিলোঁ ছাৰৰ লগত ডিছকাছ আমি কালি মানুহ এজনে ফোন কৰিছে অলৰেডি গৈ ছাৰক লগ কৰিছে ছাৰক মানুহজনে লগ পাইছে এতিয়া ল'ৰাই পইচা খাইছে এইবিলাক ঠেং লাগিবই সেইটো নকয় যে ছাৰ কি হৈছে বুলি কথাটো ভালকৈ নুসুধাকে কথাটো ৰেছপনচিবিলিটি নোলোৱাকৈ মানে 3-4 কথা সেইটো ছাৰ এটা কথা আমি অফিচাৰ কিন্তু ব্যক্তিগত একো নাই কিন্তু ছাৰে অহাৰ পৰা আপুনি জানে আগতে তেনেকুৱা এটা ধৰা এটা কৰি লওক তেনেকুৱা মানে কি বাৰে বাৰে যিটো প্লেটফৰ্মত হয় এটা গুলি পইচা দি ল'ব তোমালোকৰ কমপ্লেইন মতে মই কৈছোঁ আপুনি জানে আমাৰ মা জনগোষ্ঠীৰ ওপৰত 2-3 বছৰত 2-3টা ল'ৰা এনেকৈ মৰিয়ে আছে আমি কেনেকৈ মানিম সেইখিনি যিটো প্লেটফৰ্ম সেইটো আমি ভণ্টিকো মোৰ নম্বৰ দিছোঁ কালি আপুনি দিছে আহিবা তোমালোক আহিবা সেইটো কমপ্লেইন সেইদিনা মই তেওঁলোকৰ কমপ্লেইন লিখাই লৈছোঁ আপুনি ক'লে আমাৰ জনগোষ্ঠীটো আপুনি জানে ইমান দিনৰ ঠিক আছে আমাৰ জনগোষ্ঠীৰ ওপৰত বাৰে বাৰে এনেকুৱা ঘটনা সংঘটিত হৈয়ে আছে মই কিন্তু মাৰ খাই তোমালোকৰ এটা ল'ৰাই গোটেই হেৰিয়ে ধৰি লৈছিলে মোৰ PSI মাৰ খাইছোঁ মই মাৰ খাইছোঁ সেইটো তাক ছাৰ ঘটনাটো 4 ঘণ্টা পাশৱিক নিৰ্যাতন চলাইছে একদম পাশৱিক নিৰ্যাতন চলাইছে গাড়ীৰ ভিতৰত ভৰাই থৈছে 4 ঘণ্টাৰ ভিতৰত ছাৰ অচি চাপ খবৰ দিয়া 500 মিটাৰ 4 ঘণ্টা লগে আৰু যেতিয়া হস্পিটেল লৈ গৈছে হস্পিটেললৈতো তেওঁলোকে গুণ্ডা দুটাই উঠি গৈছে চাবি লৈ থৈছে হস্পিটেললৈকে সিহঁতে গুণ্ডাই পাশৱিক নিৰ্যাতন চলাই আছে তাৰপিছতো ছাৰ লোকেল থানাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যদি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন ছাৰ তেতিয়াহ'লে আমি ল'ৰাটোক কেতিয়াও ঘূৰাবলগীয়া নহ'লহেঁতেন আমি ছাৰ আপোনালোকক সদায় সহযোগ কৰি আছোঁ কেতিয়া সহযোগ কৰা নাই আপুনি কওক যিকোনো সময়ত যিকোনো পৰিস্থিতিত আমি সদায় কিন্তু ছাৰ যিটো কালি আমি গম পালোঁ যিটো কথা আমি গম পালোঁ যে লোকেল থানাখনে যিটো ব্যৱহাৰ কৰিলে বা যিখিনি নল'লে সেইখিনিত অত্যন্ত মৰ্মাহত হৈছোঁ আমি ছাৰ আপোনালোকৰ ওপৰতে ভৰসা কৰিছোঁ আপোনালোকে আমাৰ বিশ্বাস আপোনালোকে আস্থা কিন্তু যিখিনি কৰিব লাগিছিল সেইখিনি কিয় কৰা নহ'ল যাৰ কাৰণে আমাৰ ইমান ডেকা ল'ৰা এটা হেৰাই গ'ল হয় আৰু ইমান পাশৱিক নিৰ্যাতন চলাই কিনে হেৰাইছে পইচা খাই থৈছে কাৰণে মাৰিছে প্ৰমাণ দিয়ক এখেতে কৈছে কনষ্টেবলগৰাকীয়ে মোক 2 ঘণ্টা বহাই ৰাখিছে লগে লগে মই বোলো কমপ্লেইন দিওঁ আৰু এটা কথা আৰু সেইটো মই ল'ব পাৰোঁ কিন্তু অচিৰ হেৰিটো আপোনাক কাক দিব লাগিব অচি কিবা ক'ব লাগিব মই আজি বাইদেউ কেলে মাত বন্ধ বাইদেউ সত্য কাম কৰি মই এছপি ছাৰক মাতক ছাৰ এছপি ছাৰক মাতক নাই ইয়াত আমাক ডিচি লাগিব ডিচি আৰু এছপি লাগে আমাক ছাৰ ডিচি এছপি মই ইয়াত লাগিব এখানে পঠাব লাগে আমি ইয়াত মানে এইটো ব্লক উঠাই লোৱা নাই আমাক মানে না আমাক যি সিদ্ধান্ত আছে ইয়াতে সিদ্ধান্ত হ'ব ইয়াতে সিদ্ধান্ত হ'ব লাগিব ৰাইজৰ আগত হ'ব বন্ধ ৰুমত সিদ্ধান্ত নহয় বন্ধ ৰুমত সিদ্ধান্ত নহয় সিদ্ধান্ত ইয়াত হ'ব সিদ্ধান্ত ইয়াতে হ'ব যদি আজি ইয়াত আহি সিদ্ধান্ত নিদিয়ে কাইলৈৰ পৰা জিলা বন্ধ ৰাইজে বিচাৰিছে মানুহ